হে 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 মই আজি নতুন কাপোৰ পাই গ'লো, বিহু নতুন কাপোৰ পাই গ'লো, হে 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 হে। কি হ'ল আজিচোন তোৰ বৰ ফূৰ্তি কৰি আছে যে, কি হ'ল তোৰ আজি? মোক আজি মায়ে যে নতুন কাপোৰ লৈ দিলে, হে নতুন কাপোৰ লৈ দিলে যে, মোক মায়ে আজি নতুন কাপোৰ লৈ দিলে। হ'ব দে, তই সেইটো কথাতে ইমান ফূৰ্তি কৰি থাকিব নালাগে। কালিচোন তোক কৈছিলোৱে মায়ে আজি গৈ তোক কাপোৰ লৈ দিব বুলি, তইহে আকৌ কান্দি আছিলি চুকত সোমাই। মায়ে আজি মোক একদম মোৰ পচন্দৰ কাপোৰ, মোৰ চইচৰ কাপোৰ 3যোৰ কাপোৰ লৈ দিছে। মই বিহুৰ উৰুকা দিনাখন এযোৰ পিন্ধিম, বিহুৰ দিনাখন এযোৰ পিন্ধিম, আৰু বিহুৰ পিছদিনাখন এযোৰ পিন্ধিম। হ'ব দে পিন্ধিবি দে। কাপোৰ কেইযোৰ মোকো দেখাবি আকৌ তই আনিছ যেতিয়া। দেখাম দে বা, তই চাবি কেনেকুৱা লাগিছে মোক কবি। হ'ব দে দেখাবি বাৰু, চাম বাৰু ময়ো কেনেকুৱা হৈছে। হেৰি নহয়, এই তোৰ লগত যে ৰহিম, সি বাৰু এইবাৰ ঈদৰ কাপোৰ ল'লে নাই গম পাৱনে? নাই লোৱা বা, তালৈ বেয়াই লাগে। এইবাৰ বাপেকৰ বেমাৰ হৈ আছিল যে, সেইটো কাৰণে বাপেকে এবাৰ হাজিৰা কৰিবলৈ যাব নোৱাৰিলে কাৰণে তাৰ কাপোৰ লৈয়ে দিব নোৱাৰিলে বা। বেয়াই লাগে পাই, সিটো এতিয়া লগৰে হয়। তই এতিয়া 3যোৰ কাপোৰ লৈছ, সি এযোৰো কাপোৰ ল'ব পৰা নাই। তই এতিয়া বিহুত 3যোৰ কাপোৰ পিন্ধিবি, আৰু সি ঈদৰ দিনাখন এতিয়া পুৰণা কাপোৰ পিন্ধিয়ে ঈদটো পাৰ কৰিব লাগিব। তোৰ বা অকণো বেয়া লগা নাইনে? কথাটো মই এতিয়াহে ভাবিছোঁ, মোৰো বেয়া লাগিছে বা। মই 3যোৰ কাপোৰ আনিছোঁ, তাৰে এযোৰ দিম বাৰু তাক। দি দিবি আকৌ, ভালেই হ'ব। তেতিয়াহে তহঁতৰ ফ্ৰেণ্ডশ্বিপটো ভালে থাকিব, বন্ধুত্বটো ভালে থাকিব। ফ্ৰেণ্ডশ্বিপ কাক কয়? ইটোৱে সিটোক যেতিয়া বিপদৰ টাইমত সহায় কৰিবি, বিপদৰ টাইমত লগত থাকিবি, তাকহে ফ্ৰেণ্ডশ্বিপ কয়। দি দিবি ভাল হ'ব। ঠিক আছে বা, আজিয়ে মই আবেলি গৈ তাক মোৰ ভাগৰ এযোৰ কাপোৰ দি থৈ আহিম, সি ঈদত পিন্ধিব পৰাকৈ। এয়াহে আচল ফ্ৰেণ্ডশ্বিপ। হ'ব দে আজিয়ে গৈ আবেলি গৈ তই কাপোৰযোৰ দি থৈ আহিবিগৈ দে। ঠিক আছে বা, হ'ব ব'ল এতিয়া কিবা এটা খাই ল'বিগৈ ব'ল। যাওঁ ব'ল।